हेलो गाइस मोर अन्य এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হেপী দিৱালী সকলোকে হেপী দিৱালী। যাতে ভালকে সকলোৱে হেপী দিৱালী মানক আৰু ভালকে যাতে সাৱধানে বম ফটকাবিলাক ফুটাওক আৰু দেই হেপী দিৱালী। আৰু সময় নাই মানে মোৰ ছুটি নাই। মই বাগানত পাইছোঁ 7টা বজাত আহি গা পা ধুই ঘৰতে বহি আছিলোঁ। এতিয়া লগতে ফোন কৰিছে বোলে ক'ত আছ বোলে ঘৰতে আছোঁ বোলে ওলাই আহ ঘৰলৈ ৰাস্তালৈ। যাওঁ বুলি ভাবিছিলোঁ কিন্তু নগ'লোঁ আকৌ উলটি আহিছোঁ। মাতিছে মোৰ লগত বিছবাৰে শুনিছেই নহয় বম ফটকাৰ মাত। কিন্তু কি কৰিম জুবিন দা বিহীন এবাৰ দেৱালী মনা হৈছে সকলো অসমবাসী ৰাইজে। গাইছ এইবছৰ মানে জুবিন দা বিহীন দেৱালী মনা হৈছে। হাতত বম ফটকা লৈ বম লৈয়ে আছোঁ। তথাপিতো মানে অলপ বেয়া লাগি আছে এবাৰ আমাৰ আমাৰ জুবিন দা নাই। তথাপিতো এবাৰ সৰু সুৰাকৈ মানিছোঁ আৰু কিনো কৰিম চবৰ মনত দুখ। গাইছ আমি সৰু লোৱা আমি ফি জ্বলাইছোঁ। গাইছ আমি সৰু লোৱা ফি জ্বলাইছোঁ আমি দিৱালী গাইছ হেপী দিৱালী। গাইছ আমাৰ সৰুতে ফটকা ফুটোৱা নিয়ম আছিল মানে আমিতো এটাকে ফটকা ফুটাওঁ। দেখিছে নাই মোৰ গাত ফুটাই আছে এইটো মোৰ গাত ফুটাই আছে। এতিয়া আমি এটাকে ফুটাইছোঁ কিন্তু আজিকালি মানে কি হয় আজিকালি তাক পেকেট ফটকা বম ফুটাই দিয়ে। এতিয়া মোৰ গাৰ ওচৰত এতিয়া পেলাইছে এইটো এটা।